हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल रेणुका एंड गुट्टू ब्लॉग। आज आम गई आसो उखियापुरी गणेश मंदिर पूजा दी कारण और मोर लग आसे मोर हाजबेंड मोर भागिनी छाली आम तीनजने गई आसो। एतिया गणेश मंदिर गई पूजा दिम केनेके कि करूँ कि नकरूँ आपनालोक गोटेइखिनि देखुवाई थाकिम, आपनालोक चाइ थाकिब। एया चोक माइने हाई बुली কৈ দিয়া। मैं हेल्प कर आसो। हेल्प करे बहुत बहुत हेल्प करे। এতিয়া আমি গণেশ মন্দিৰ পাম আৰু মানে আমি মন্দিৰলৈ আহিলো। এখন গাড়ী ললো, এল্টো VX যায় আৰু সেই গাড়ীখন লোৱাৰ পিছত যোনে নহওক কিয় অকণমান পূজা পাঠটো কৰিব লাগে। আমি মানে গাড়ীখন লোৱাৰ পিছত কিবা বিশেষ এটা কাৰণত পূজা পাঠ কৰিব পৰা নাছিলোঁ, গতিকে আজি আমি মন্দিৰলৈ সেইটো কাৰণতে গৈ আছোঁ। এতিয়া মন্দিৰ পাম আৰু আহি পালোঁ আৰু বেছি দূৰ নাই। আৰু ফ্ৰেণ্ডছ এটা কথা আছে, মোৰ হাজবেণ্ডে গান গাই বহুত ভাল পায়, গান শুনি গান গায় আৰু নিজে মানে গানো লিখে। এটা মই আপলোড দিছোঁ, আপোনালোক চাবচোন, চবে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু গান লিখিম আৰু মই ৰেকৰ্ডিং কৰিম, ভাল ভাল গান চেষ্টা কৰিম বাৰু। আপোনালোক আশীৰ্বাদ কৰক। মই জাষ্ট এতিয়া মই আৰম্ভ কৰিছোঁহে। এইখন ইয়াতে সৰুকৈ বজাৰ হয়, গোটেইখিনি বস্তু পাব, তেনেকুৱা সৰু নহয় আৰু যিখিনি জৰুৰত সামান হয় সেইখিনি মানে পাব আৰু আপোনালোকে। দুৰামাৰি বুলি কোৱা হয় এই ঠাইখিনিৰ নাম। আমি এতিয়া দুৰামাৰি আহি পালোহি আৰু অকণমান আগত মন্দিৰত সোমোৱা গেটখন পাম। এতিয়া আমি আহি পাইছোঁ দুৰামাৰি লালমাটি। এই ঠাইখিনিৰ নাম দুৰামাৰি লালমাটি বুলি কোৱা হয়। এতিয়া আমি গণেশ মন্দিৰত সোমোৱা গেটখনো পালোঁ। এখন হৈছে আমাৰ গণেশ মন্দিৰত সোমোৱা গেট। আহিব আপোনালোক, বহুত ডাঙৰ মেলা হয় ইয়াতে। এতিয়া আমি আহি পালোঁ গণেশ মন্দিৰ। এইপিনে আহি পালোঁ আমি গণেশ মন্দিৰ। আমাৰ ইয়াৰে বহুত ডাঙৰ গণেশ মন্দিৰ হয়। চোৱা, খুৰাই আমাক পাৰ্কিং কৰাই আছে। নামি ল'ম গাড়ীৰ পৰা, তাৰপিছত নিয়ম নীতি যি কৰিব দিয়ে গোটেইখিনি আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু দেখুৱাই যাম যিমানখিনি পাৰোঁ। মালা ল'ব নালাগে নেকি ন? গাড়ী পূজাৰ কাৰণে লাগিব ন? মন্দিৰত মালা দিব নেকি? মন্দিৰটো মালা দিব পাৰিব। অঁ, এটা দিব। এইপিনে চোৱা, মই গোটেই পূজাৰ কাৰণে সামগ্ৰীখিনি যি যি লাগে গোটেইখিনি লৈছোঁ ইয়াৰ দোকানৰ পৰা। গোটেই বস্তুৱেই পোৱা যায় ইয়াতে, পূজাৰ কাৰণে যি লাগে গোটেইখিনি পাব আপোনালোক। আহিব কেতিয়াবা, আহিলে ইয়াৰ পৰা ল'ব পাৰিব আপোনালোকক। নিমু নাপানো
হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমাৰ পূজা চলি আছে। ইপিনে পূজাৰীজনে পূজা কৰি আছে। গাড়ীখনত যিখিনি নিয়ম নীতি কৰিব আছিলে গোটেইখিনি কৰি আছে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে বেয়া নাপাব, মই আপোনালোকক গোটেইখিনি ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, কাৰণ আমি আজি মন্দিৰত তিনিজনে আহিছোঁ। মোৰ হাজবেণ্ড, মোৰ ভাগিনী ছোৱালী আৰু মই। এতিয়া অকণমান পূজা কৰিবলগীয়া আছিলে। সেই পূজাখিনিত আমি তিনিজনে বহি গ'লোঁ। তেতিয়া আৰু আন কোনো নাছিলে ভিডিঅ' বনাবৰ কাৰণে। সেইখিনি কাৰণে মই মাজৰ ভিডিঅ'খিনি আপোনালোকক একো দেখুৱাবই নোৱাৰিলোঁ। প্লিজ আপোনালোকে বেয়া নাপাব। আৰু এটা কথা ফ্ৰেণ্ডছ, আমাৰ ইয়াৰ ওচৰৰ মানুহখিনি এই মন্দিৰখনৰ কথা কিমান ডাঙৰ, কেনেকৈ মেলা হয়, কেনেকৈ পূজা হয়, ওচৰৰ মানুহখিনি সকলোৱে জানে। আৰু যোনে নাজানে সিহঁতৰ কাৰণে কৈছোঁ, ইয়াৰ মেলাখন আৰম্ভ হয় সৰস্বতী পূজাৰ একদিন আগত। বহুত ডাঙৰকৈ মেলা হয়। আপোনালোকেও আহিব কেতিয়াবা। অভয়াপুৰী, দোৰামাৰী, লালমাটি বুলি কোৱা হয় এই ঠাইখিনিৰ নাম। আপোনালোকেও আহিব পাৰে ইয়ালৈ। ওং খর্বস্তুরতনং গজেন্দ্র বদনং লম্বদর পাশল্য বাল্য গন্ডাসলম ঘাত বিতারি রুদ্রই সানির সমাগরম বন্দে নমস্তে ওং ধ্বংসবাল মহাবীর কর্ম সর্বকার্য নমস্কার আহা। ओम ईश्वर भो मंगला मंगले शिवे सर्वार्थ साधिके गौरी नारायण नमस्ते दक्षिण नमस्ते नमस्ते ओम शांति ओम शांति। जय हरि बोल ফাইনেলি আমাৰ মন্দিৰৰ পূজা শেষ হ'ল। এতিয়া আমি ভিতৰত গৈ আছোঁ প্ৰসাদ ল'বৰ কাৰণে।
এতিয়া আমাক প্ৰসাদ দিব আমি এতিয়া প্ৰসাদ খাম এতিয়া আমাৰ প্ৰসাদ খোৱা হৈ গ'ল প্ৰসাদ লওক হেল্ল' ফ্ৰেণ্ডছ আমাৰ পূজা এতিয়া হৈ গ'ল আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ ঠিক আছে এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো চাম এখন বহুত ডাঙৰ নাৰিকলৰ ফাৰ্ম হয় আমাৰ ঘৰৰ ওচৰতে হয় বেছি দূৰ নহয় ঘৰৰ পৰা ইপিনেদি আমি বহুতবাৰ অহা যোৱা কৰিছোঁ কিন্তু কেতিয়াও ভিতৰত সোমা নাই পৰিৱেশটো খুবেই বহুতেই ধুনীয়া দুই চাইডেদি ফাৰ্ম মাজেদি ৰাস্তাটো গৈছে ৰাস্তাদি বহুতবাৰ অহা যোৱা হৈছে কিন্তু ভিতৰত কেতিয়াও সোমা নাই ओके फ्रेंड्स फाइनली এতিয়া আমি ঘৰ আহি পামহি নেক্সট ভিডিঅ' লগ পোৱা আশা থাকিল ओके बाय बाय